নমস্কাৰ। আজি আকৌ আহিলোঁ অইন এটা কবিতা লৈ। বিপুল কুমাৰ দত্তৰ কবিতা বন কৰা ছোৱালী। তাইৰ বয়স ৫ কিশয়, ইমানেই তাইৰ পৰিচয়। ২ হাত ২ ভৰি ২ চকু লগত লৈ তাই আহিছে ঘৰেৰে। ফটা ফ্ৰকটোৰে আপোনাৰ ঘৰতেই কৰিব গোলামী। কোনোদিনেই নকৰিব একোতেই ওজৰ আপত্তি। তাইৰ বাবে আছুতীয়াকৈ এটি নাম নাই, যি নাম দিব সেয়াই নিজৰ বুলিব। কলি, বেঙি, থেপেৰি, এবাৰ মাতিলেই নেজ পেলাই দৌৰি অহা কুকুৰৰ দৰে ওচৰত আহি হাজিৰ হ'ব। আপোনাৰ পোহনীয়া কুকুৰটোতকৈ তাই সোনকালে পোহ মানিব। কুকুৰাই ডাক দিলেই হেতেলি এৰিব। আপোনালোকে নিতাল মাৰিলেহে দুপৰ ৰাতি হেতেলিত পৰিব। তাইক লৈ আপোনাৰ একোতেই চিন্তা নহ'ব। তাই কুকুৰ মেকুৰীৰ মাত বুজে, বোকা পানী চিনে, য'তেই থব তাতেই থাকিব। তাই ৰান্ধিব বাঢ়িব সকলো কৰিব। আপোনালোকে কৰক নকৰক তাই ঘৰক ঘৰ কৰি ৰাখিব। আপোনাৰ ল'ৰাই তাইৰ কোলাতেই দিনটো কটাব। তাইৰ হাতেৰেই টেমাৰ গাখীৰ খাব। হাতত ধৰি থিয় হ'বলৈ শিকিব। আৰু ডাঙৰ হ'লে তাইকে নাকত ধৰি চাকত ঘূৰাব। ক'লোৱেই নহয়, তাইক লৈ আপোনাৰ একোতেই অসুবিধা নহ'ব। কামত ভাল বুলিয়েতো তাইক লৈ আহিছোঁ আপোনাৰ দুৱাৰ দলিলৈ। তাই ৰখীয়া হ'ব জানে, বদনাম সহিব পাৰে। ঠাট্টা মস্কৰা গালি সপনি গানৰ দৰে শুনিব পাৰে। তাইক মাৰিব কাটিব, তথাপিও মুখত মাত নোলাব। এই যে দেখিছে তললৈ মূৰ কৰি আছে, বছ এনেকৈ থাকিব। যোৱাৰ দিনলে মূৰ তুলিও নেচাব। জোখত নিমিলা কাপোৰেৰে দেহ থাকিব। মজিয়াত শুব, তথাপিও আপোনাৰ ঘৰত সুখতেই থাকিব দিয়কচোন। মাথো খোৱাৰ শেষত তাইকো এমুঠি দিব। তাইক লৈ আপোনাৰ একোতেই ভয় নাই। নাৰী স্বাধীনতাৰ দাবীদাৰসকলে তাইক চিনিকে নেপায়। শিশু শ্ৰমিক নিষেধাজ্ঞা আইন জাৰি কৰোঁতা ডাঙৰীয়াসকলে আপোনাৰ চাহ টেবুলত বহি ক'ব, বৰ ভাল ছোৱালী পাইছেহে। কৰ্ম সংস্কৃতিৰ সপক্ষে ভাষণ দিয়া নিষ্কৰ্মাসকলেও তাইৰেই গুণ গাব। বাহ বঢ়িয়া, এইকণ ছোৱালী বেকাৰবোৰক লাজ দিছে। আপোনাৰ একোতেই চিন্তা নহ'ব। তাইৰ এটাই মাথোন দুৰ্বলতা, বকুল ফুলৰ গোন্ধত তাই হয় মতলীয়া। হাতো বন কাটি কৰিও তাই বকুলৰ মালা গুঠিবলৈ যায়। পিছে চহৰত আছে যেতিয়া সেইকণ ভয় নাই। প্লাষ্টিকৰ বকুলৰ প্ৰতি তাইৰ কোনো মায়া নাই। কামত ভাল পালে মাহেকত 4 কৰি দিব। জপনা মুখৰ পৰা অহা বাটে দুভৰিয়ে মোক লৈ যাব। তাইৰ সতে হয়তো এবাৰ দেখাও নহ'ব। তাৰপিছতো তাই আপোনাৰ ঘৰতেই থাকিব। কাৰণ ভোকক তাই ভীষণ ভয় কৰে। যিমান দিনলৈ ভয় থাকিব তাইও থাকিব। তাই বন কৰা ছোৱালী, চহৰীয়া মানুহৰ ঘৰৰ লক্ষ্মী। তাইৰ পেচা গোলামী। ধন্যবাদ।